খুফিয়া ভূত তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। তো স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'। আজি মানে ভিডিঅ'টো অলপ ফাৰ্ষ্ট টাইমত শ্বুট কৰিছোঁ, কাৰণ এতিয়া আমি জেগাত গৈ আছোঁ। আমাৰ লগৰকেইটা যাব। ক'ত গৈ আছোঁ এনেও থাম্বনেল টাইটেলত গম পাইছে ক'ত গৈ আছোঁ। তো এতিয়ালৈকে ওলোৱাই নাই। মই ওলাই লওঁ, লগৰকেইটাই ফোন কৰি আছে, এতিয়া ৰখি আছে, তাত ৰখি আছে, গোটেইকেইটা যাব বোলে। চ' মোকো ফোন কৰিলে, তো ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ, তো ক'ত গৈছোঁ। আৰু যদিও গম নাপোৱা, বাটত কৈ আছোঁ, ৰ'ব ওলাই মেলি লওঁ। তো মানে ওলাই মেলি ৰেডি হৈ গ'লোঁ। চ' ওলাই মেলি এতিয়া আকৌ ধুনীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাল লাগিব ফূৰ্তি কৰিম ফূৰ্তি কৰিম দেই। বৰ্তমান আমি এতিয়া দেউৰগাঁৱত আছোঁ। দেউৰগাঁৱৰ মাজেদি গৈছোঁ আৰু আগেদি আৰু এটা ৰাস্তা আছে, আগেদি আছে, ইফালেদি ৰাস্তা আছে, কিন্তু আমি গাঁৱৰ মাজেদি গৈছোঁ মানে সেইটো গাঁওখনৰ মাজেদি গৈছোঁ। ত' এইফালে মানে অলপ শ্বৰ্টকাট হয়, ইফালে দিলোঁ, সেইকাৰণে এইফালেদি গৈছোঁ। ত' আমি গৈ আছোঁ বৰ্তমান বাঘমৰা। তো তালৈ গৈ আছোঁ। জেগাটো বহুত ধুনীয়া হয়, মানে এটা পিকনিক প্লেচ হয় সেইটো। এতিয়াতো পিকনিকৰ দিনত 31 ডিচেম্বৰ জানুৱাৰী, চ' তেতিয়া মানে পিকনিকৰ দিনত বহুত মানুহ হৈ যায়, ৰাস্তা জাম হৈ যায়। চ' সেইকাৰণে আজি আমি এনেই এপাক ওলাইছোঁ আৰু আপোনালোককো দেখাওঁ কেনেকুৱা জেগা আছোঁ। বহুতে দেখা নাই চাগে বাঘমৰাখন, চ' সেইকাৰণে দেখাব গুচি আহিলোঁ। ত' ভিডিঅ'টো চাই থাকক। তো পাই গ'লোহি, এয়াই বাঘমৰা। এটাতো হোৱা নাই, যেতিয়া পিকনিক হ'ব তেতিয়া হ'ব, জানুৱাৰী টাইম হ'ব। চ' পিকনিক যেতিয়া টাইম হ'ব, চ' তেতিয়া মানে ইয়াত পানীটো কমি থাকে, পূৰা কমি থাকে। চ' ইপাৰলৈ যায়। আৰু ইয়াত নিউজ এটা পাইছিলে চাগে, যোৱাবাৰ পিকনিকত ইয়াত ডাঙৰকৈ এটা এক্সিডেণ্ট হৈছিলে। চ' সেইটো নিউজত পাইছিলে চাগে আপোনালোকে। চ' এইখিনি জেগাতে হৈছিলে কোনোবা সেইডোখৰত। চ' সেইডোখৰতে হৈছিলে, মানে বহুত দুখ লাগিলে কথাটো শুনি। তেতিয়াৰ পৰা অলপ কমি গৈছিলে, কিন্তু এতিয়া মানে আকৌ হ'ব, ইক' কেম্প হৈ যাব।
খালি হেৰি জানুৱাৰী টাইমত হ'ব জানুৱাৰী টাইমততো মানুহ বহুত হৈ যাব আগতে এইটো সিমানটোমানলৈকে পূৰা একদম মানে পাৰটো আছিলে কিন্তু পাৰটো বহুত খহিলে তো পানী আহি মানে পানী পূৰা হৈ গৈছিলে চ' সেইকাৰণে মানে খহি গ'ল হেপ্পী দিৱালী চ' ইয়াতে হয় পূৰা একদম মানুহ চবেই ইয়াত কিবা কিবি প্ৰগ্ৰেম চগ্ৰেম পাতে বাৰু হৈ থাকে প্ৰগ্ৰেম চগ্ৰেম ৰাতি ৰাতি বগৰী তল এইবোৰ বগৰী একদম পিকনিকৰ টাইমত মজা লাগে বগৰীবোৰ পকি থাকে কিবা লাইট চাইট লগাব এতিয়া বৰ্তমান এনেকৈ চাবলগীয়া ইয়াত সেনেকৈ ইমান এটা চাবলগীয়া হেৰি নাই আৰু কাৰণ পিকনিকৰ টাইম হোৱা নাইতো চ' এতিয়া হ'বহে আৰু ডিচেম্বৰ লাষ্টলৈ হ'বগৈ আৰু পিকনিকৰ টাইম তেতিয়া ভাল লাগে আৰু কাৰণ গোটেই ভৰ্তি হৈ থাকে বহুত জেগাৰ পৰা আহে মানুহ পিকনিক খাবৰ কাৰণে চ' জেগাটোও ভাল হয় চ' আহিম ডিচেম্বৰ জানুৱাৰী মাহত আকৌ আহিম আকৌ চাব কিন্তু আজি এনেই ব্লগটো এনেই ভাবিলোঁ ভিডিঅ' চিডিঅ' সেনেকৈ দিয়া নাই যে সেইকাৰণে আজি ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আৰু বসন্তী এখন কিয়া খাতৰা বসন্তী এখন লৈ যাব লাগিব এদিন খাতৰা বসন্তী হৈ আছে এইবোৰ কেম্পিং আৰু এইটো ঐ ললিনী ভাল লাগিছে নাচি থাক মই উলিয়াম ন গান লগা তো ফাইনেলি ঘৰ আহি পাই গ'লোহি তাত অলপ এনেই গ'লোঁ আৰু এনেই জাষ্ট আন্ধাৰ মানে ফটো মাৰিবলৈকে গৈছিলোঁ বাৰু গোটেইকেইটা ফটো মাৰিব এনেকৈ তেনেকৈ কিন্তু অলপ দেৰি হৈ গ'ল আন্ধাৰ হৈ গ'ল সেইকাৰণে মানে পাওঁতে আন্ধাৰ হৈ গ'ল সেইকাৰণে ইমান ফটো চটো মৰা নহ'ল আৰু ভিডিঅ'বোৰ ইমান ক্লিয়াৰলি নাহিলে চাগে মানে আন্ধাৰ হৈ গ'ল যে সেইকাৰণে ক্লিয়াৰলি নাহিলে চাগে ভিডিঅ'বোৰে আৰু এতিয়া পাইছোঁ আৰু এনেই সৰু সুৰাকৈ ভিডিঅ' এটা দিলোঁ তো যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰি দিব আৰু মোৰ চেনেলটোত যদি নতুন তেন্তে ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ধামাকেদাৰ ভিডিঅ'ত তো আজিলৈ দিলোঁ বাই